ইয়াত আমাৰতো বাৰু ক্ৰিষ্টেল ক্লিয়াৰ যিটো আমি ভাবিছোঁ যিটো ধৰণে চিন্তা কৰিছিলোঁ তেনেকেই কথা কৈছোঁ। আজি অহাৰ লগে লগে তেওঁলোকে আমি দিয়া এফআইআৰখনৰ ওপৰত তেওঁলোকৰ যি প্ৰশ্ন আছিলে সুধিলে। গতিকে আজি মই সময় বহুত নাটনি হ'ল, কাৰণ মই ৰাতিপুৱা 10:30 পৰা এতিয়ালৈকে কোৰ্টতে আছিলোঁ। গতিকে প্ৰথম শামকানু মহন্তৰ উকিলে ক্ৰছ কুৱেশ্যন কৰিলে, সেইখিনি আমাৰ পাৰ হোৱাৰ পাছত নেক্সট অমৃত প্ৰভাৰ উকিলে আৰম্ভ কৰিছিলে। কিন্তু যিহেতু ফেকচুৱেল এভিডেঞ্চেছ বহুত আছে যিবোৰ আমাৰ SIT-য়ে ছাবমিট কৰিছে, আৰু তেওঁলোকে খুব সুন্দৰকৈ গোটেই বস্তুটো সজাই থৈছে। তাত ঢেৰ ফটোগ্ৰাফছ আছে। মানে আজি ফটোগ্ৰাফছৰ মই 11টা পেজ যাওঁতেই বন্ধ কৰিবলগীয়া হ'ল, আৰু সময় শেষ হ'ল কোৰ্টৰ, আৰু ভাগৰো লাগি গৈছে। মই ৰাতিপুৱাৰ পৰা আছোঁ। গতিকে কাইলৈ আকৌ বাকীখিনি জেৰা কমপ্লিট হ'ব। ক্ৰছ কুৱেশ্যন তেওঁলোকে কৰিব কালি ক্ৰছ আমাৰ শেখৰৰ তৰফৰ পৰা আৰু হেৰিৰ ফালৰ পৰা সিদ্ধাৰ্থৰ পৰা। কাইলৈ মই আকৌ আহিব লাগিব। কাইলৈ আকৌ সেই মই 10:30 পৰা কোৰ্টত সোমাম। কাইলৈ চাগে আমি মাজত লাঞ্চ ব্ৰেকো নল'ম, একেলেঠাৰে 2টা, 2:30, 3টা মানৰ ভিতৰত শেষ কৰিম। ক্ৰছ কুৱেশ্যনিংটো মই বহুত কথা ৰিভিল কৰিবলৈ এতিয়া তেওঁলোকে মোক মানা কৰি থৈছে যে এতিয়া আপুনি একো ৰিভিল নকৰিব। মই ৰিভিল নকৰোঁ। বাছ ইমানখিনি ক'ব বিচাৰিছোঁ যে মই যিটো চিন্তাধাৰাৰে আহিছোঁ বা মই যিটো মূৰত লৈ আহিছোঁ সেই কথাখিনিয়ে মই কৈছোঁ, ক্লিয়াৰ কাট। আৰু আমি যিটো প্ৰথম আমি যিটো চিন্তা কৰি পেলাই যিটো আৱেগ অকল আৱেগৰ ভিত্তিত যে আমি হেৰি কৰা নাই, এটা এফআইআৰ ফাইল কৰা নাই, সেই কথাটো মই বাৰম্বাৰ কৈছোঁ। আমি এখন এফআইআৰ দিওঁতে আমি বহুত দায়িত্বশীল হৈ এফআইআৰখন দিবলগীয়া হয়, কাৰণ এনেই কাৰোবাৰ নাম সোমালেও বেয়া হ'ব, আৰু অদৰকাৰীকৈ নাম সোমালেও বেয়া হ'ব, অদৰকাৰী কথা কৈ থাকিলেও বেয়া হয়। গতিকে আমি খুব চিন্তা চৰ্চা কৰি যিহেতু এফআইআৰখন দিছিলোঁ, আৰু সেইটোৰ ভিত্তিতেই SIT-য়ে খুব সুন্দৰকৈ এটা ইনভেষ্টিগেশ্যন কৰিছে। গতিকে মই ভাবোঁ যে এতিয়ালৈকেতো ইনভেষ্টিগেশ্যনটো অন ৰাইট ট্ৰেকছ কৰি আছে। ফাষ্ট ট্ৰেক কৰিছে, খুব ভাল হৈছে। আজি একেলেঠাৰে মই ৰাতিপুৱাৰ পৰা কনষ্টেণ্টলি বহিছোঁ, আৰু আমাৰ লগত মাননীয় আদালতো বহিছে, উকিলসমূহ সকলো আছেই তাতে, প্ৰচিকিউটৰ ডিফেন্সৰ। গতিকে একেলেঠাৰে যে কামবোৰ হৈছে সেইটো কাৰণে ফাষ্ট হৈছে। নহ'লে আজি মোৰ এই জেৰাটো যদি আমি নৰ্মেল কোৰ্টত কৰিলোঁ হয়, এইটো চাগে 6 দিনমানৰ কাম হ'ল। গতিকে আই এম থেংকফুল টু ডেট। সেইটো কাৰণে ভাল হৈছে। আশা কৰোঁ জুবিন গাৰ্গে ন্যায় পাওঁ সোনকালে। জুবিন গাৰ্গ নহয়, আচলতে আমি ন্যায় পাব লাগে। ইয়াত আমাৰতো বাৰু ক্ৰিষ্টেল ক্লিয়াৰ যিটো আমি ভাবিছোঁ যিটো ধৰণে চিন্তা কৰিছিলোঁ তেনেকেই কথা কৈছোঁ। আজি অহাৰ লগে লগে তেওঁলোকে আমি দিয়া এফআইআৰখনৰ ওপৰত তেওঁলোকৰ যি প্ৰশ্ন আছিলে সুধিলে। গতিকে আজি মই সময় বহুত নাটনি হ'ল, কাৰণ মই ৰাতিপুৱা 10:30 পৰা এতিয়ালৈকে কোৰ্টতে আছিলোঁ। গতিকে প্ৰথম শামকানু মহন্তৰ উকিলে ক্ৰছ কুৱেশ্যন কৰিলে, সেইখিনি আমাৰ পাৰ হোৱাৰ পাছত নেক্সট অমৃত প্ৰভাৰ উকিলে আৰম্ভ কৰিছিলে। কিন্তু যিহেতু ফেকচুৱেল এভিডেঞ্চেছ বহুত আছে যিবোৰ আমাৰ SIT-য়ে ছাবমিট কৰিছে, আৰু তেওঁলোকে খুব সুন্দৰকৈ গোটেই বস্তুটো সজাই থৈছে। তাত ঢেৰ ফটোগ্ৰাফছ আছে। মানে আজি ফটোগ্ৰাফছৰ মই 11টা পেজ যাওঁতেই বন্ধ কৰিবলগীয়া হ'ল, আৰু সময় শেষ হ'ল কোৰ্টৰ, আৰু ভাগৰো লাগি গৈছে। মই ৰাতিপুৱাৰ পৰা আছোঁ। গতিকে কাইলৈ আকৌ বাকীখিনি জেৰা কমপ্লিট হ'ব। ক্ৰছ কুৱেশ্যন তেওঁলোকে কৰিব কালি ক্ৰছ আমাৰ শেখৰৰ তৰফৰ পৰা আৰু হেৰিৰ ফালৰ পৰা সিদ্ধাৰ্থৰ পৰা। কাইলৈ মই আকৌ আহিব লাগিব। কাইলৈ আকৌ সেই মই 10:30 পৰা কোৰ্টত সোমাম। কাইলৈ চাগে আমি মাজত লাঞ্চ ব্ৰেকো নল'ম, একেলেঠাৰে 2টা, 2:30, 3টা মানৰ ভিতৰত শেষ কৰিম। ক্ৰছ কুৱেশ্যনিংটো মই বহুত কথা ৰিভিল কৰিবলৈ এতিয়া তেওঁলোকে মোক মানা কৰি থৈছে যে এতিয়া আপুনি একো ৰিভিল নকৰিব। মই ৰিভিল নকৰোঁ। বাছ ইমানখিনি ক'ব বিচাৰিছোঁ যে মই যিটো চিন্তাধাৰাৰে আহিছোঁ বা মই যিটো মূৰত লৈ আহিছোঁ সেই কথাখিনিয়ে মই কৈছোঁ, ক্লিয়াৰ কাট। আৰু আমি যিটো প্ৰথম আমি যিটো চিন্তা কৰি পেলাই যিটো আৱেগ অকল আৱেগৰ ভিত্তিত যে আমি হেৰি কৰা নাই, এটা এফআইআৰ ফাইল কৰা নাই, সেই কথাটো মই বাৰম্বাৰ কৈছোঁ। আমি এখন এফআইআৰ দিওঁতে আমি বহুত দায়িত্বশীল হৈ এফআইআৰখন দিবলগীয়া হয়, কাৰণ এনেই কাৰোবাৰ নাম সোমালেও বেয়া হ'ব, আৰু অদৰকাৰীকৈ নাম সোমালেও বেয়া হ'ব, অদৰকাৰী কথা কৈ থাকিলেও বেয়া হয়। গতিকে আমি খুব চিন্তা চৰ্চা কৰি যিহেতু এফআইআৰখন দিছিলোঁ, আৰু সেইটোৰ ভিত্তিতেই SIT-য়ে খুব সুন্দৰকৈ এটা ইনভেষ্টিগেশ্যন কৰিছে। গতিকে মই ভাবোঁ যে এতিয়ালৈকেতো ইনভেষ্টিগেশ্যনটো অন ৰাইট ট্ৰেকছ কৰি আছে। ফাষ্ট ট্ৰেক কৰিছে, খুব ভাল হৈছে। আজি একেলেঠাৰে মই ৰাতিপুৱাৰ পৰা কনষ্টেণ্টলি বহিছোঁ, আৰু আমাৰ লগত মাননীয় আদালতো বহিছে, উকিলসমূহ সকলো আছেই তাতে, প্ৰচিকিউটৰ ডিফেন্সৰ। গতিকে একেলেঠাৰে যে কামবোৰ হৈছে সেইটো কাৰণে ফাষ্ট হৈছে। নহ'লে আজি মোৰ এই জেৰাটো যদি আমি নৰ্মেল কোৰ্টত কৰিলোঁ হয়, এইটো চাগে 6 দিনমানৰ কাম হ'ল। গতিকে আই এম থেংকফুল টু ডেট। সেইটো কাৰণে ভাল হৈছে।
আশা কৰোঁ জুবিন গাৰ্গে ন্যায় পাওঁ সোনকালে জুবিন গাৰ্গ নহয় আচলতে আমি ন্যায় পাব লাগে এতিয়া